নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক মই ব্যাকৰণৰ এটি ধাৰণা দিওঁ একে অৰ্থ বুজোৱা শব্দ তোমালোকে পায়ে থাকা অনুশীলনীবিলাকত তলত দিয়া থাকে একে অৰ্থ বুজোৱা শব্দ লিখা পৰীক্ষাত আমি দিওঁ সমাৰ্থক শব্দ লিখা একো টান নহয় আমি আমাৰ জীৱনত প্ৰতিটো দিনেই এনেকুৱা বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰি থাকোঁ ধৰি লোৱা লগৰ ল'ৰাটোক তোমাৰ লগৰ এজনে ক'ব পাৰে বন্ধু বুলি কোনোবা এজনে ক'ব পাৰে মিত্ৰ বুলি বন্ধুৱে হওক মিত্ৰই হওক একে অৰ্থ সমান অৰ্থ বা একে অৰ্থ সমান অৰ্থক সমাৰ্থক শব্দ বুলি কোৱা হৈছে সেইবিলাকেই হৈছে সমাৰ্থক শব্দ আন এটা আৰু মই কৈ দিছোঁ যে কি কৈছিলোঁ বন্ধু মিত্ৰ সখী তিনিটা শব্দ মই লগাই দিলোঁ এতিয়া অৰ্থ একেটাই এনেধৰণৰ বিভিন্ন শব্দ আমি ব্যৱহাৰ কৰি আহিছোঁ আমি নজনাকৈ আমাৰ কথাৰ মাজত আমি ব্যৱহাৰ কৰিয়ে থাকোঁ কেতিয়াবা ভাবি চাবাচোন আমাৰ কথা বতৰাৰ মাজতে তুমি ক'লা সখী বুলি কোনোবাই ক'লে বন্ধু বুলি কোনোবাই ক'লে মিত্ৰ বুলি বিভিন্নজনে বিভিন্ন ধৰণে ক'ব পাৰে কিন্তু একেটাই অৰ্থ আমি একেটাই বুজি পাম মিত্ৰ বুলি ক'লেও তোমাৰ লগৰ ল'ৰাজনকে বুজি পাম সখী বুলি ক'লেও তোমাৰ লগৰজনকে বুজি পাম এনেধৰণৰ কথা গতিকে তোমালোকৰ অনুশীলনীত আছে পঢ়া বুজা লিখা এনেধৰণে থাকে অনুশীলনী গতিকে তোমালোকে লিখোঁতে বহীত লিখোঁতে সেইধৰণে নিলিখিবা বহীত লিখোঁতে লিখিবা যে সমাৰ্থক শব্দ লিখা কি ধৰণে লিখিবা মই বৰ্ডখনত দেখুৱাই দিওঁ চোৱাচোন এবাৰ বৰ্ডখন চোৱা এয়া চোৱা বৰ্ডখনত মই লিখি ৰাখিছোঁ যে সমাৰ্থক শব্দ বুলি লিখিছোঁ যিহেতু পৰীক্ষাত সমাৰ্থক শব্দ বুলি আহে সখী মই কৈছিলোঁৱেই সখীৰ সমাৰ্থক শব্দ বন্ধু যদি এটা লিখিবলৈ আহে বন্ধু লিখিবা আৰু যদি দুটা তিনিটা আহে তেতিয়া তোমালোকে ভাবিবা এবাৰ মই কৈছিলোঁ নহয় কি কৈছিলোঁ মনত পেলাবা গছৰ সমাৰ্থক শব্দ হৈছে বৃক্ষ আৰু আছে বৃক্ষ বিৰিখ ইত্যাদি গৃহ ঘৰৰ সমাৰ্থক শব্দ একে অৰ্থ প্ৰকাশ কৰা শব্দ গৃহ আলয় নিলয় নীৰ ইত্যাদি বিভিন্ন ধৰণৰ হ'ব পাৰে ইয়াত মই এটা এটা লিখিছোঁ তোমালোকে ভাবিবা দিনক কোৱা হয় দিবা মানেও দিন মানেও দিন একেটাই মানে অৰ্থ একে প্ৰকাশ কৰে বস্ত্ৰ মানে হৈছে কাপোৰ আহাবি মানে অৰণ্য এই শব্দবিলাকেই হৈছে সমাৰ্থক শব্দ পৰীক্ষাত যেতিয়া লিখিবলৈ আহে যদি একোটিকৈ সমাৰ্থক শব্দ লিখা তেতিয়া এটা লিখিবা দুটি লিখিবলৈ দিলে দুটা লিখিবা মই ইয়াত এটাকৈহে লিখি দিছোঁ তোমালোকে ভাবিবা মই লিখি দিলে নাভাবিবা নহয় গতিকে বহুত আছে এনেধৰণৰ সমাৰ্থক শব্দ আমি কথা কওঁতে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ আমাৰ কথা কওঁতে বাক্যৰ মাজত যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ তাৰ মাজতে বহুতো সমাৰ্থক শব্দ ওলাব তোমালোকে ভাবিবাচোন কেতিয়াবা বাৰু ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ